নমস্কাৰ বন্ধুসকল, জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, গৰমটো বাৰু কেনে পাইছে? বহুত গৰম পৰিছে আৰু গৰমত ক'তো ফুৰিবলৈ যোৱা নাই। ভাবিলোঁ আপোনালোকৰ বাবে কি ভিডিঅ' লৈ আহোঁ। এটা ৰেচিপি বনালোঁ, তাৰে ভিডিঅ' বনালোঁ। ৰেচিপি মানে ঘৰত খাবলৈহে বনাইছিলোঁ, একো বিশেষ নাই। গৰমৰ কাৰণে মই মাংস বনালোঁ, মাংস কচু আৰু গাজ টেঙা দি। তেনেহ'লে ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ আহক। প্ৰথমে কেৰাহীত তেল দি ল'লোঁ। তেল গৰম হ'লত কেইটামান গোটা জিৰা, তেজপাত আৰু এটা পকা জলকীয়া আৰু পিঁয়াজ দি ভাজি ল'লোঁ। এচামুচ জলকীয়া গুড়ি দি ভালদৰে পিঁয়াজখিনি লৰাই দিছোঁ। তাৰপিছত গেছটো কমাই পেলাই মই বাকী মছলাখিনি দিছোঁ। এয়া দিছোঁ এচামুচ ধনিয়া গুড়ি, এচামুচ জিৰা গুড়ি, আৰু মিট মছলা, এতিয়া দি ভালদৰে লৰাই দিছোঁ। মছলাখিনি ভাজি হ'লত মই মাংসখিনি দি দিছোঁ তেলত। এতিয়া দি ভালদৰে লৰাই দিব লাগিব। মাংসখিনিত হালধি দিয়া নাছিলোঁ, গতিকে এতিয়া চামুচ হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি মাংসখিনি ভালদৰে লৰাই দিছোঁ। মাংসখিনি অলপ দেৰি ভজাৰ পাছত মই আলু দিছোঁ। আলুখিনি আচলতে মই আগতে তেলত ফ্ৰাই কৰি থৈছিলোঁ আৰু ফ্ৰাই কৰোঁতে অকণমান নিমখ আৰু হালধি দিছিলোঁ, সেয়েহে আলুখিনি ৰঙা হৈছে। আৰু এতিয়া মই মাংসখিনিৰ লগত ভালদৰে আলুখিনি দি মিহলাই দিছোঁ। আৰু এতিয়া মাংসখিনি দিম কচু। এয়া হৈছে ডাল কচু। মই ভালদৰে ধুই চুজ গুচাই থৈ দিছিলোঁ, ধুই পেলাই। এতিয়া মই এইখিনি মাংসখিনি দি মিহলাই দিম ভালদৰে। কচুখিনি দিয়াৰ পিছত মাংসখিনি অলপ দেৰি ভাজিব লাগিব, যাতে কচুৰ ডালখিনি ভালদৰে গলি যায় মাংসৰ লগত। প্ৰায় 10 মিনিটমান ভজাৰ পাছত এতিয়া মই মাংসখিনি দিম গাজ টেঙা। এয়া হৈছে গাজ টেঙা, বহুতো দিয়া নাই, অলপমান দিছোঁ, দেখুৱাই দিছোঁ কিমান দিছোঁ আপোনালোকক। গাজ টেঙাখিনি দি পেলাই মই মাংসখিনি ভালদৰে লৰাই দিম। যিহেতু গাজ টেঙা অতি কমকৈও দিব নোৱাৰে আৰু বহুত বেছিও দিব নোৱাৰে। বেছি দিলে বহুত টেঙা হৈ যাব আৰু কম দিলে কচুৱে ধৰিব ডিঙিত, গতিকে আন্দাজ কৰি দিব লাগিব। আৰু সেয়ে মই জলকীয়া গুড়িও দিছোঁ আৰু জলকীয়াও দিছোঁ, যাতে কচুটোৱে ডিঙিত নধৰে। গাজ টেঙাখিনি দিয়াৰ পাছত 5 মিনিটমান ভাজিম। আৰু এতিয়া কচুখিনিত মই সিজিবৰ বাবে পানী দিম। বহুত পানীও নিদিওঁ, অলপ পানী দিম। আধা আধি ভাজোঁতে সিজিয়ে গৈছে যিহেতু। মাংসখিনি সিজিলে আৰু পানীও শুহি গ'ল। আৰু কচুখিনি মই অলপ ভাঙি দিছোঁ, যিহেতু এখন ননষ্টিক কেৰাহীত বনাইছোঁ, মই ঘুটনি মাৰিব নোৱাৰোঁ, সেয়েহে হেতাৰে মই অলপ ভাঙি দিছোঁ। আৰু এয়া আমাৰ কচু আৰু গাজ টেঙা দিয়া মুৰ্গীৰ মাংস ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে যদি এইদৰে গাজ টেঙা আৰু কচু দি মাংস খোৱা নাই, খাই চাব। আৰু বন্ধুসকল, আজি মোৰ ৰেচিপিটো চাই কেনে পালে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। মোৰ জ্যোতিষ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।